আজি উপস্থিত বাৰৱাসকল আজি মই কবিতা গাবলৈ লৈছোঁ। কবিতাটো ভুল-ভ্ৰান্তি ক্ষমা কৰিব। কবিতাটোৰ নাম নীলহালীয়া চৰাই। কবি ডক্টৰ কবিতা হাজৰিকা। নীলহালীয়া চৰাই এটা নিজান ওপৰত খিৰিকীৰ মুখত নিমাতে বহি থাকে। গধূলি হ'লে পাখিৰ কণী হয়, কেতিয়াবা নীলৰ, কেতিয়াবা হেঙুলৰ মুখৰতো কণিকা ৰাতিৰ নিজান প্ৰহৰত গাৰুৰ কাষত নীল সাজিব খোজে। আপোনাৰ পৰা আনি সাজে দুখৰ মূৰত নীলহালীয়া চৰাই গান বজাই হয়তো সপোন দেখে জানা। নীলহালীয়া চৰাই এটা নিজান ওপৰত খিৰিকীৰ মুখত নিমাতে বহি থাকে। গধূলি হ'লে পাখি ঠানি লয় কেতিয়াবা হেঙুলৰ মুখৰতো কণিকা ৰাতিৰ নিজান প্ৰহৰত গাৰুৰ কাষত নীল সাজিব খোজে। সপোনৰ দুটা সাজে দুখৰ ঘৰ নীলহালীয়া চৰায়ে গান গায় হয়তো সপোন দেখে জানা। ধন্যবাদ। কবি কবিতা হাজৰিকা। নীলহালীয়া চৰাই এটা অস্বাস্থ্যকৰ চিকিৎসক পাৰিপাৰ্শ্বিকৰ ওপৰত নিৰ্ভৰ কৰি গণতান্ত্ৰিক দেশৰ লোক আমি অন্তৰত গতিশীল শক্তিৰ পৰম কীৰ্তিৰে যথেষ্ট বস্তু।